गोब्राब ब्रेन स्ट्रकजों गोब्राब सैनांदों गसाइगावनि सासे सिख्ला लाइमोना हेफाजाब होनो आवगायबोदों साबकाटा आउटपस्टनि आइसि शिवा प्रसाद कलिता बिथाङा। गसाइगाव महकुमानि सिङाव थानाय 1 नं फालासगुरि गामिनि हातिबुद्दिननि फिसाजो हासिनारा पारभिन मुंनि सिख्लाया बड'लेण्ड मुलुग सोलोंसालिनिफ्राय उथ्रिसारनायनि उनाव B.Ed डिग्री लागासिनो दंमोन। नाथाय दुखुनि बाथ्रा दि गोजौ सोलोंथाइ लानाय लाइमोन हासिनारा पारभिना ब्रेन केन्सार जानानै बेरामजों थैनायजों जुजिगासिनो दं होननानै मिथिनाय जादों। साबकाटा आउटपस्टनि आइसि शिवा प्रसाद कलिता बिथाङा खौरां मोननानै नायहैयो आरो हानाय बादि गावनि अनसुंथाइ होबोयो। नोंथाङाबो दुखुनि समाव हासिनारा पारभिन बादि गोजों फरायसानि थाखाय अनसुंथाइ हरनो हागोन। एकाउन्ट डिटेल्स शामसुल हक एकाउन्ट नाम्बार 2145413318 IFSC कोड KKBK 0000811। ব্ৰেইনত টিউমাৰ হৈছে আৰু এইটো অতি সোনকালে মানে অপাৰেশ্যনৰ প্ৰয়োজন। গতিকে আমি গাঁওবাসী হিচাপে এই হাচিনাৰ পৰিয়াল দুখীয়া পৰিয়াল, চাহৰ দোকানী কৰি মানে পৰিয়ালটো পোহপাল দি আছে দেউতাই। গতিকে আৰ্থিকভাৱে মানে অনাটন এটা পৰিয়ালৰ সদস্য হয় হাচিনা। আমি বিচাৰিছোঁ তাইৰ চিকিৎসাটো যেনে তেনে সম্পাদন হ'ব লাগে আৰু সেই হিচাপে মুম্বাই টাটা মেমৰিয়েলত লৈ যোৱাৰ পৰিকল্পনা আমি গাঁওবাসী সবেই মিলি সকলোৰে সহায় সহযোগিতা কামনা কৰি আমি আগবাঢ়িছোঁ। আৰু এই ক্ষেত্ৰত যোৱাকালিৰে পৰা এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে সহায়ৰ হাত আগবঢ়াইছে। ইতিমধ্যে চাবকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱপ্ৰসাদ কলিতা ডাঙৰীয়া এখেতেও আহি আমাৰ ইয়াত উপস্থিত হৈ ৰোগীৰ খবৰ লোৱাৰ লগতে তাইৰ পৰিয়ালৰ হাতত এটা আৰ্থিক সাহায্য আগবঢ়াইছে। আমি গাঁওবাসী হিচাপে এখেতক ধন্যবাদ জনাইছোঁ। লগতে এনেকুৱা যাতে এখেত যাতে আদৰ্শ হৈ থাকে এই অঞ্চলৰ, যাতে যাৰ আৰ্থিকভাৱে সক্ষম ব্যক্তিসকল সিহঁতে যাতে আগবাঢ়ি আহি হাচিনাৰ চিকিৎসা যাতে সহায় কৰে, সেয়া আমি মানে পৰিয়াল তথা গাঁওবাসী হিচাপে সকলো ৰাইজৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। ছ'চিয়েল মিডিয়া যোগেও আমি এটা প্ৰচাৰ চলাইছোঁ যে হাচিনাৰ সৰু ভাইটিৰ এটা একাউণ্ট ফেচবুক বা হোৱাটছআপ যোগে আমি এইটো কৰিছোঁ, চাৰ্কুলেট কৰিছোঁ। গতিকে সেইটো একাউণ্ট নাম্বাৰত আপোনালোকৰ যিখিনি সহায় আগবঢ়াব পাৰিব আৰু তাৰ লগতে এটা ফোনপে' নাম্বাৰ আছে, সেইটো নাম্বাৰতো আপোনালোকে সহায় কৰিব পাৰিব। মই নাম্বাৰটো কৈ দিছোঁ। গুগল পে' বা পে'টিএমৰ জৰিয়তে আপোনালোকে সহায় আগবঢ়াব পাৰিব আৰু সেইটো নাম্বাৰ হৈছে 6001927202। এইটো নাম্বাৰ যোগে আপোনালোকে সহায় কৰিব পাৰিব। সকলোলৈ মোৰ এক কাতৰ নিবেদন যে আপোনালোকে সহায়ৰ হাত আগবঢ়াওক। ছোৱালীজনী অসমীয়া বিভাগত মাষ্টাৰ্ছ কমপ্লিট কৰি বৰ্তমান B.Ed কৰি আছে। তাই যাতে আমাৰ মাজত সুস্থ হৈ ঘূৰি আহে সেয়া কামনা কৰিছোঁ।